মই ডক্টৰ জয়দীপ দে নিউৰলজিষ্ট হয় মই আৰু তাতকৈ ডাঙৰ কথা হ'ল মই কোকৰাঝাৰৰ ল'ৰা। আজি 88ত মই কোকৰাঝাৰ এৰিছিলোঁ। তাৰপিছত গুৱাহাটী মেডিকেল কলেজৰ পৰা MBS কৰি মেডিচিন MD কৰি তাৰপিছত নিউৰলজি কৰি পেলাই মই মেদান্তা মেডিচিটি গুৰগাঁৱত আছিলোঁ 2009ৰ পৰা 2013লৈকে। 2013ৰ পৰা শিলিগুৰিত আছোঁ যোৱা 11 বছৰ বা 11.5 বছৰ ধৰি। বেচিকেলি আজি মোৰ ইয়াত অহাৰ মেইন উদ্দেশ্যটো হ'ল কোকৰাঝাৰৰ মানুহখিনিৰ আগত অহাৰ যে আমি যোৱা 13 বছৰ ধৰি শিলিগুৰিত আছোঁ। আমাৰ নিজৰ চেণ্টাৰ এখন আছিলে, নাম আছিল ৰুদ্ৰাক্ষ ছুপাৰ স্পেচিয়েলিটি কেয়াৰ। সেইটো আমি ৰিচেণ্টলি খুব ডাঙৰকৈ এখন কম্প্ৰিহেনচিভ ডায়েবেটিক চেণ্টাৰ হিচাপত সেইটোক নতুনকৈ মানে কৰিছোঁ। আৰু সেই ডায়েবেটিক চেণ্টাৰ ইষ্টাৰ্ণ ইণ্ডিয়াৰ লাৰ্জেষ্ট এণ্ড মষ্ট ফেচিলিটেটেড এজন ডায়েবেটিছ পেচেণ্টৰ কাৰণে যিমান যি সুবিধাবিলাক লাগে সেই সকলো সুবিধাৰ সৈতে এই ডায়েবেটিক চেণ্টাৰ ৰুদ্ৰাক্ষ ডায়েবেটিক চেণ্টাৰখন ষ্টাৰ্ট কৰা গৈছে। তাৰ লগতে মই নিউৰলজিষ্ট হিচাপে নিউৰলজিষ্ট আৰু নিউৰ'চাইন্সেছৰ যিখিনি ফেচিলিটিজ দৰকাৰ এই সকলো ফেচিলিটিজৰ সৈতে এই ৰুদ্ৰাক্ষ ছুপাৰ স্পেচিয়েলিটি কেয়াৰ শিলিগুৰিত এষ্টাব্লিছ কৰা গৈছে। অহা মাহৰ 19 তাৰিখে 19th জানুৱাৰীত আমাৰ বেচিকেলি ইনগ্ৰেশ্যন হ'ব। তাৰ আগতে মই ভাবিছোঁ শিলিগুৰিত ইনগ্ৰেশ্যন কৰা বাকী ক'ৰবাত মানে গোটেইখিনি ফৰ্মাল হেৰি কৰাতকৈ কোকৰাঝাৰৰ চবৰ আগতে মই এই খবৰটো মই জনাবৰ কাৰণে মই বেচিকেলি আহি ভাবিছোঁ যে জনাটো দৰকাৰ। কাৰণ মই ইয়াৰ ল'ৰা আৰু কোকৰাঝাৰৰ মানুহখিনিক এই সুবিধাখিনি যদিও আমাৰ পেচেণ্ট কোকৰাঝাৰৰ বহুত আহে তথাপিও ডায়েবেটিছ প্লাছ নিউৰ'চাইন্সেছ প্লাছ গোটেই ফেচিলিটিজ এজন ডায়েবেটিছ পেচেণ্টৰ হাৰ্টৰ প্ৰব্লেমো হ'ব পাৰে, ব্ৰেইনৰ ষ্ট্ৰ'কো হয়, ফুড মানে কাটা চিগাৰ প্ৰব্লেমো হয়। এজন ডায়েবেটিক পেচেণ্ট মানে আল্টিমেটলি মেডিচিনৰ সকলো ব্ৰাঞ্চ চব লৈ পেলাই আমাৰ এই ছুপাৰ স্পেচিয়েলিটি কেয়াৰ চেণ্টাৰ ষ্টাৰ্ট কৰা হৈছে আজি ইয়াতে শিলিগুৰি লেক্সিকন মোৰ মাটিগাৰা নতুনকৈ যিটো কৰা গৈছে সেইটো প্ৰায় 12,000 স্কুৱাৰ ফিটৰ ওপৰত গোটেই ফেচিলিটিৰ সৈতে এই ডায়েবেটিক চেণ্টাৰ প্লাছ নিউৰ'চাইন্সেছ চেণ্টাৰ এষ্টাব্লিছ কৰা গৈছে। যদি ফৰ্মেল ইনগ্ৰেশ্যন 19 জানুৱাৰীৰ পৰা হ'ব শিলিগুৰিত। সেইটোৱে আপোনাক যদি কিবা সুধিব খুজিছে মোৰ ডেফিনেটলি মোৰ ইয়াৰ ল'ৰাটো মোৰ দায়বদ্ধতা এটা আছে। তো যেনেকৈ মই আপোনালোকৰ লগত আলোচনা কৰি যিধৰণে আমি কোকৰাঝাৰৰ মানুহখিনিক এই পাৰ্টিকুলাৰ ষ্ট্ৰীমত এই ছুপাৰ স্পেচিয়েলিটি ষ্ট্ৰীমবিলাকত কেনেকৈ মানুহক হেল্প কৰিব পাৰিম সেইটো আমাৰ মেইন উদ্দেশ্য। এটা এফৰ্ডেবল হেল্থ কেয়াৰৰ তাতে ব্যৱস্থা কৰা হৈছে আৰু কোকৰাঝাৰত কেনেধৰণে মেডিকেল কেম্প কৰি বা কি ধৰণে মানুহখিনিক যাতে বাহিৰত মেইন কথাটো হৈছে যে আমাৰ ইষ্টাৰ্ণ ইণ্ডিয়াৰ মেক্সিমাম মানুহে চব কথাতে এটা বাহিৰত যোৱাৰ এটা প্ৰৱণতা আছে আৰু যাব লগা হৈছিল আগতে, কিন্তু এতিয়া সেইটো প্ৰয়োজন নাই বুলি ভাবোঁ। এটলিষ্ট আমাৰ কোকৰাঝাৰ মানুহখিনিক লাগিলে আমি কোকৰাঝাৰত আহিব পাৰোঁ, ইয়াতে চেম্বাৰ কৰিব পাৰোঁ, ইয়াতে কেম্প কৰিব পাৰোঁ আৰু তাৰ লগতে শিলিগুৰিত যিটো আমাৰ চেণ্টাৰ হৈছে সেইটো কম্প্ৰিহেনচিভ চেণ্টাৰ, কমপ্লিট এটা চেণ্টাৰ তাত য'ত নেকি সকলো সুবিধাখিনি আমি দিব পাৰোঁ। তো ইয়াৰ কাৰণে আৰু বাহিৰত যোৱাৰ ক'তো প্ৰয়োজন আছে বুলি মই নাভাবোঁ।